নমস্কাৰ বন্ধুসকল, জেবি সুপাৰ টিপছলৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকলৈ হৈছে নতুন ভিডিঅ'টি ছাগলী পালন ক্ষেত্ৰত কিছু কথা আপোনালোকে জ্ঞাত হ'ব লাগিব। কাৰণ ছাগলী পালন কৰোঁতে তাৰ ছাগলীবিলাকৰ ধৰক কিবা কিবি অসুবিধা, বেমাৰ আজাৰ বা কিবা টিকৰা পোক আদি খাইছে নেকি, তাৰ বিষয়ে আপোনালোকে অলপ মন কৰিব লাগিব। আজি হওক মই টিকৰা বা সিহঁতৰ গাত ওকণিবিলাক কেনেকৈ আঁতৰাব পাৰি আৰু তাত কি ধৰণৰ মেডিচিন বা দৰৱ দিলে অতি সহজতে এৰিব আৰু ছাগলীবিলাক দেখিবলৈ ভাল হ'ব। মোৰ ছাগলীখিনি আহি গ'ল। এইটো দৰৱটো দেখিছে আপোনালোকে, সিহঁতে পাত খাই আছে। এতিয়া মই ধৰক এতিয়া দৰৱটো পোষ্ট কৰি লওঁ। পোষ্ট কৰাটো সহজ। সিহঁতক বেক চাইডত পিঠিত আঁচ পৰালে আঁচ পাৰি দিব লাগে এডাল, মানে আপোনালোকে বেছি কষ্ট কৰিব নালাগে। চাই লওক কেনেকৈ দিম। এতিয়া আপুনি দৰৱটো এনেকৈ জোকাৰি ল'ব আৰু ছাগলীটো চাব এনেকৈ। মই এইটো ছাগলীত দিছিলোঁ, চাওক কিছুদিনৰ আগত ইয়াক দিছিলোঁ, তাত এটা চিকৰা বা পোক নাই, দেখিছে। ইহঁতক দিয়া নাই, সিহঁতক আজি আকৌ দি দিম। হ'ল দিয়া, এমাহ আগতে দিছিলোঁ, এতিয়া অলপ অলপ চিকৰা ধৰিছে এইবিলাক। আপোনালোকে এনে পিঠিত মাথাৰ পৰা এনেকৈ কৰি কিনি এনেকৈ দবাই কিনি পিঠিৰ ফালৰ পৰা এনেকৈ এটা আঁচ লিখা দি দিব এনেকৈ তেতিয়ালৈকে। তাৰপাছত প্ৰত্যেকটো ছাগলী এনেকৈ দিব। সৰু পোৱালিটো অলপ কমকৈ পেষ্ট দিব, কাৰণ পেষ্ট দিলে দৰৱটো বেছি জোৰ ওলাব। অলপ আপোনালোকে এনেকৈ কমকৈ দিব দৰৱটো এনেকৈ। দেখিছেতো পানী আহি বৈ গৈছে। আৰু এইফালে এইজনী দিছোঁ এনেকৈ। আপোনালোকে ডাঙৰবিলাকক অলপ জোৰকৈ প্ৰেছ কৰি দিব যাতে দৰৱটো বেছি ওলায়, আৰু সৰুবিলাকক কমকৈ প্ৰেছ কৰি দিব। এই দৰৱটো দিলে অতি সহজতে চিকৰাবিলাক 2 দিনতে মৰি যায়। আৰু ছাগলীবিলাক চিকৰা বা এনে ওকণিবিলাক কামুৰিলে সিহঁতৰ তেজটো বহুত খাই দিয়ে আৰু সিহঁতৰ গাত কেলচিয়ামটো কমি যায়। কাৰণ যিকোনো হওক পৰজীৱী বস্তুবিলাকে ইয়াত বহুত তেজ শোষণ কৰে, কাৰণ তেজ খাই থাকে। মেইন যদি তেজটোৱে খাই দিয়ে, সিহঁতৰ গা গঠন বা গা গ্ৰোথ কেনেকৈ হ'ব। সেয়ে আপোনালোকে এই চিকৰা দৰৱ যিকোনো দৰৱ ব্যৱহাৰ কৰিব। আৰু এটা পাব বুটছ বুলি কয়, সেইটো আপোনালোকে ধৰক স্প্ৰে কৰি মাৰিব লাগিব। সেইটো আপোনালোকে স্প্ৰে কৰিব লাগিব, এনেকৈ মাৰিলে নহ'ব। খালি সেইটো গুলি কিনি পানীৰ লগত স্প্ৰে কৰিব লাগিব। মোৰ এইকেইটা দিয়া হৈ গৈছে আৰু কেইটামান দিব আছে, সেইকেইটা আহি লওক। তাৰপিছত সেইকেইটাও দেখাইছোঁ কেনেকৈ দিছোঁ। চাওক ছাগলীবিলাক অলপ চলটিং ৰাখিবলৈ হ'লে ইহঁতক এনেকৈ মই আগতে কৈছোঁ আপোনালোকক বান্ধি কিনি বাটটো ওলমাই খুৱাব খাচীবিলাকৰ পৰাপক্ষত। মই মৰ্ণিং টাইম সিহঁতক এনেকৈ খুৱাওঁ, আৰু কিছু সময় পিছত সিহঁতক আকৌ বাহিৰত উলিয়াই দিম। কাৰণ বাহিৰতো চৰিব পৰা ধুনীয়া জেগা আছে, মোৰ মাটি আছে, ফিল্ড দেখি আছে, ফিল্ডত চৰিব। তাৰপিছত আকৌ নেক্সট গধূলি সময়ত সিহঁতক আকৌ অলপ পাত খুৱাই বান্ধি থওঁ। এনেকৈ মই পালন কৰি আছোঁ। আৰু মই মেছেজ কমেণ্ট কৈছে মই তেখেতলোকক জনাইছোঁ যে মই বৰ্তমান ট্ৰেডিং আৰম্ভ কৰা নাই। ছাগলী মই ভাল বিটা আগলৈ আনিম, ট্ৰেডিং কৰিম। আৰু ধৰক 2023 মানৰ পৰা মই লোকেল ছাগলীৰ ওপৰত ট্ৰেডিং কৰিম। আপোনালোকে মোক কণ্টেক্ট কৰিলে সেই সময়ত পাই যাব। খালি বৰ্তমান মোৰ ট্ৰেডিং কৰিবলৈ ছাগলী নাই, কাৰণ মই প্ৰথম আৰম্ভ কৰিছোঁ। ট্ৰেডিং কৰিবলৈ হ'লে ছাগলীবিলাক আপোনাৰ ধৰক ভালকৈ নিৰীক্ষণ কৰিব লাগিব। কাৰণ ভাল এজনী ছাগলী আনিব লাগিব, যাতে পালকজনৰ বা ফাৰ্মাৰজনৰ অলপ লাভ হয়। এনেই যাহা তাহ ছাগলী ট্ৰেডিং কৰিলে আপোনাৰ ধৰক একো সুবিধা নহ'ব, কাৰণ লোকচানে হ'ব। সেয়েহে মই ট্ৰেডিং কামটো বৰ্তমান কৰা নাই, আগলৈ কৰিম। আপোনালোকে পাই যাব ট্ৰেডিং, মোৰ লগত কণ্টেক্ট থাকিব আৰু ভিডিঅ'বিলাক সম্পূৰ্ণ চাব। এনেকৈ ছাগলীবিলাক এজনী এজনীকৈ আপোনালোকে এনেকৈ মাথাৰ ডিঙিৰ পৰা ইয়াৰ পৰা পিঠিলৈকে এনেকৈ লৈ পিনি শেষলৈ এনেকৈ কৰি দিব গোটেইজনী ছাগলী। চাব সিহঁতৰ গাত চিকৰা পোকবিলাক 2 দিনৰ পিছত নিজে সৰি যাব। মোৰ এতিয়া ছাগলীখিনি কৰি হৈ গ'ল। আজি ভিডিঅ'টো বেছি বিশেষ দীঘলীয়া নকৰোঁ। বিশেষ বৰষুণৰ বাবে অলপ ছাগলীখিনি বাহিৰত চৰিব পৰা নাই ভালকৈ, অলপ খোৱা বোৱা অসুবিধা হৈছে। সেয়েহে সিহঁতক অলপ পাত অলপ বিচাৰি কিনি আনি লওঁ, কাৰণ বতৰটো বহুত বেয়া।
বেছিকৈ বৰষুণ দিছে, দেখিছে আপোনালোকে। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। ছাগলীবিলাক এনেকৈ দৰৱ পাতিবিলাক ব্যৱহাৰ কৰি থাকিব। মই কথা আপোনালোকক জনাম, ভিডিঅ'ৰ মাধ্যমে জনাই থাকিম। আৰু যোনবিলাক কথা মই নিজৰ অভিজ্ঞতাৰে বা এনেকৈ কৰি আহিছোঁ বা ছাকচেছ হৈছোঁ, সেইবিলাক কথা আপোনালোকক মাজত শ্বেয়াৰ কৰি দিম। আগলৈ মোৰ ভিডিঅ' চাই থাকিব। ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে, তেন্তে নতুন ভিউৱাৰসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো লাইক কৰি ভিডিঅ' বনোৱা